দোস্ত আজি মানে এটা বস্তু বনাব লৈছো বস্তুটো হল মানে প্ৰজেক্টৰ মানে এটা ধেমালিৰ কাৰণে মানে ধেমেলীয়া এটা প্ৰজেক্টৰ বনাব লৈছো তেনেহলে ভিডিঅ'টো আৰম্ভ কৰো আপোনালোকে চাই থাকিব এইটো এটা ডাঠ কাগজৰ বাকচ বনাই লৈছো এইটো এটা জেনেৰেল বাল্ব ইয়াতে কাটি দিওঁ আৰু এই বস্তুখিনি মানে ওলাই লওঁ এইখিনি কাটি দিলোঁ আৰু এই ভিতৰৰ বস্তুখিনি ওলাই দিলোঁ এতিয়া এইটো মানে এনেদৰে এইটো এনেদৰে দাগ দি ললোঁ আৰু এইখিনি এতিয়া মানে কাটি দিম এইটো এনেদৰে কাটি দিলোঁ আৰু এতিয়া এইটো এনেদৰে এতিয়াতে মানে আঠা মাৰি দিম এইটো এনেদৰে মানে আঠা মাৰি দিলোঁ ইয়াতে মানে পানী ভৰাব লাগিব এই মোবাইলটো থোৱাৰ কাৰণে এনেকা কৰি ইয়াত মানে এটা ষ্টেণ্ড বনাব লাগিব হৈ গ'ল ষ্টেণ্ড এতিয়া মানে ইয়াতে পানী ভৰাই দিওঁ এইটো মানে এনেদৰে উল্টা কৰি থব লাগিব
এইটো মানে ইয়াতে নোসোমায় সেইবাবে এইটো মানে ওলাই পেলাও এইটো এতিয়া হৈ গ'ল বলক এতিয়া আন্ধাৰলৈ ভিডিঅ' চাওঁ দোস্ত এইটোৱে আৰু যদি ভাল লাগিল তেনেহ'লে এটা লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব তেনেহ'লে আজিলৈ বাই